আজিলৈ আহিছোঁ 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত অহাৰ 61 নম্বৰ কুৱেশ্যনটোৰ সমাধান। বহুপদ নামৰ পাঠটোৰ আধাৰত এই কুৱেশ্যনটো দিছিল। এই কুৱেশ্যনটোৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে নকৰাকৈ এৰি থৈ আহিছে, কাৰণ এই কুৱেশ্যনটো লেভেল অলপ বঢ়াই কেনে দিয়া হৈছিল। এই কুৱেশ্যনটোত আছিলে 4 নম্বৰ, গতিকে এই কুৱেশ্যনটো আজি সমাধান কৰিবলৈ আগবাঢ়িছোঁ। দিয়া আছে যে এক্স স্কোৱাৰ প্লাছ বি এক্স বহুপদটোৰ সৈন্য দুটা কৰ্মে আলফা আৰু বিটা, এইকেইটা আমাক দিয়া আছে। গতিকে সৈন্য দুটা যোগফল কৰিলে কি হয়, আলফা প্লাছ বিটা। আমি কি পাওঁ, বি মাইনাছ বি বাই 1, কাৰণ কি হয়, বিটো কাৰ সহগ, এক্সৰ সহগ। এক্সৰ সহগৰ আগত আমি কি দিব লাগে, মাইনাছ এটা দিব লাগে। তাৰপিছত এক্স স্কোৱাৰ সহগ, এক্স স্কোৱাৰ সহগ কি আছিলে 1, গতিকে 1 দিছোঁ। গতিকে ইয়াৰ পৰা আমি কি হয়, বি মানটো পাইছোঁ। ইয়াৰ পৰা আমি কি হয়, বি মানটো উলিয়াই বি সমান মাইনাছ ব্ৰেকেট আলফা প্লাছ বিটা। ঠিক তেনেদৰে আমি কি হয়, চি মানটো ওলাবৰ কাৰণে কি হয়, সৈন্য দুটা গুণফল কৰিলোঁ। সৈন্য দুটা গুণফল কৰিলে কি হয়, আলফা ইনটু বিটা চি বাই 1, কাৰণ কি হয়, চিটো হৈছে ধ্ৰুৱক আৰু এক্স স্কোৱাৰৰ সহগ কি আছিলে ইয়াতে 1, সেইকাৰণে 1 দিয়া হৈছে। গতিকে আলফা ইনটু বিটাৰ সমান কি হয়, চি। গতিকে এই চি আৰু বি মানটো আমাক যিটো সমীকৰণ সমীকৰণৰ বহুপদটোৰ এটা সৈন্য আলফা বাই বিটা প্ৰমাণ কৰিব দিছিলে, সেই সমীকৰণটোত আমি কি হয়, বহুৱাব লাগিব। চি এক্স স্কোৱাৰ মাইনাছ বি স্কোৱাৰ মাইনাছ টুৱাইছ চি ব্ৰেকেট এক্স প্লাছ চি, এই বহুপদটোত আমি কি হয়, বি আৰু চি মানটো বহুৱাব লাগিব। কিয় কাৰণে বহুৱাম, কাৰণ ইয়াৰ সৈন্য আমি উলিয়াব লাগিব। ইন দিছ কেছেছ আমি কি হয়, যেতিয়া চি আৰু বি মান বহুৱাম তেতিয়া কি হয়, এনেকৈ পাম আলফা, কাৰণ ইয়াতে চি আছিলে, গতিকে চি মান কি হয়, আলফা ইনটু বিটা। গতিকে বি ঠাইত কি হয়, আলফা প্লাছ বিটা, আমি ইয়াতে আগত পাই আহিছোঁ, হয়নে নহয়। তাৰ মানটো বহুৱাই দিলোঁ। বহুৱাই দিয়াৰ পিছত কি হয়, ইয়াতে যিটো এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ সূত্ৰটো আছিলে, এ স্কোৱাৰ বি স্কোৱাৰ সূত্ৰটো আমি কি হয়, ইয়াতে এপ্লাই কৰিলে আলফাৰ স্কোৱাৰ প্লাছ টুৱাইছ আলফা এণ্ড ইনটু বিটা প্লাছ বিটা স্কোৱাৰ মাইনাছ 2 আলফা ইনটু বিটা ব্ৰেকেট কি হয়, এক্স তাৰপিছত প্লাছ আলফা এণ্ড বিটা। এইটো কি হয়, আলফা আৰু ইনটু বিটা কাৰ মান আছিলে, চি মান। তাৰপিছত এইখিনি কৰিলে আমি কি হয়, আলফা আৰু বিটা কমন ল'ব পৰা যায়। গতিকে কমন লোৱাৰ পিছত আমাৰ কি হয়, এইখিনি এনেকৈ থাকি যাব। গতিকে এইটো আলফা আৰু বিটাৰ কি হয় মান, ইয়াৰ মান 0 হ'ব আৰু ইয়াৰ মানো 0 হ'ব। গতিকে এইখিনি কৰাৰ পিছত আমি কি হয়, ইয়াতে আলফা এক্সটো কি হয়, কমন হৈ আছিলে, গতিকে এইটো এক্সটো ইয়াতে পূৰণ কৰি দিয়াৰ পিছত এনেকৈ পাম। কৰাৰ পিছত আমি কি হয়, ইয়াতে এক্সটো কমন ল'ব পাৰিম। গতিকে এক্সটো কমন লোৱাৰ পিছত এটা থাকি গ'ল কি হয়, এক্স মাইনাছ আলফা বাই বিটা, আৰু মাইনাছ আমি কি হয়, আৰু বিটা বাই আলফা আমি কি হয়, কমন ল'ম। ইয়াৰ পৰা কমন ল'লে কি হয়, থাকি গ'ল এক্স, কিন্তু ইয়াৰ পৰা কি হয়, কমন ল'লে কি হ'ব, ওলোটা, মানে কি এই দুটা ওলোটাটো থাকি যাব, আলফা বাই বিটা থাকি যাব। কাৰণ চোৱা, আলফা বিটা বাই আলফা ইনটু আলফা বাই বিটা মানে কি 1 নহয় জানো। গতিকে ইয়াতে 1 থকা মানে আমি এইটো কমন ল'লে, চোৱা ইয়াতে এইটো কমন ল'লে, গতিকে থাকিব কি, এইটো নাথাকিব জানো। সেইকাৰণে আমি কি হয়, ইয়াতে এইটো দিছোঁ। গতিকে এইখিনি সমান কি হয়, ইটোৱে আৰু এই দুটা মিলি কিনে এটা হ'ল, আৰু ইটোৰ পৰা এইখিনি কৰি কিনে এইটো হ'ল। গতিকে এইটো 0 কৰিলে কি হয়, এটা কি হয়, আলফা প্লাছ বিটা হ'ব। গতিকে এটা উলিয়াব লগা সৈন্যটো হ'ল কি হয়, এক্স ইজিকেল টু আলফা বাই বিটা অথবা বিটা বাই আলফা, কাৰণ আমাক এইটো দেখুৱাবহে দিছিলে। গতিকে এইটো আমাক এইটো নালাগে যে এইটো ওলাই গ'ল। তেতিয়াহ'লে কি হয়, চি এক্স স্কোৱাৰ মাইনাছ ব্ৰেকেট বি স্কোৱাৰ মাইনাছ টুৱাইছ চি ব্ৰেকেট এক্স প্লাছ চি বহুপদটোৰ কি হয়, আলফা বাই বিটা এটা কি হয়, সৈন্য বুলি দেখুওৱা হ'ল। এইটোৱে আছিলে, আৰু এইটো কি হয়, 4 মাৰ্ক আছিলে।